এনেকুৱাকৈ চাই যাব অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি পাই গ'লোহি দলং। এই কেলা ৰাতিপুৱা যে বিৰি গোন্ধটো দি দিয়ে নহয়, মাথা বেয়া হৈ আহে পাত খাই। শিৱসাগৰ দলং। আমাৰ ড্ৰাইভাৰ ৰাতি মানে শুই থকা মানুহ জগাই আনিছে। মই যিটো মানুহে মানে 6টা 6:30 অলৰেডি শুই থাকোঁ, সি মোক 4টাতে জগাই যায়। আৰু সি ঘৰৰ পৰা অলৰেডি খোজকাঢ়ি আহি আছে। মই মানে ডিউটি জেগাৰ পৰা গৈ তাক মেটেকাত ড্ৰপ কৰিছোঁ। আগে দুইটা লগ হৈ পিনি এতিয়া বৰ্তমান আহি আছে দলংমুখত। ৰাতিপুৱা সময়টো মানে সঁচাকৈ বহুত আমেজিং লগা সময় এটা দেই। আৰু বতাহজাক গাত লাগিলেই কিবা গাটো শীতল কৰি আনে আৰু চিচাখিনি তুলিছা তুমি চিচাত তুলে লাহেকৈ এতিয়া মানে আমি নৌ এণ্ডিটো খুৱাই দিব পৰা হৈছে। কাৰণ ৰাতিপুৱা সময় যে, নহ'লে এইটো ভৰাবলৈ হ'লে একো ডাইৰেক্ট ফাইন কাটিব আৰু কি নকৰিব তেওঁলোকে কোনো ঠিকান নাই। বৰ্তমান পাই গৈছে এই শিৱদৌল। অকণমান জুম কৰি দেখাই দিছে বৰ্তমান। কিন্তু যিটো ভাবি আহিলোঁ সেইটো নহ'ব যেন লাগিছে দেই। বলবম হৈ আছে বুলি ভাবিছিলোঁ, একো বলবম একো দেখিয়ে পোৱা নাই বৰ্তমান। ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ শিৱদৌলৰ পুখুৰী পালোহি।
এয়া পুখুৰী পাৰ দৃশ্য। ৰাতিপুৱা সময়তো সঁচাকৈ বহুত মনোমোহা দৃশ্য। বহুত মানুহ আহে শিৱসাগৰ পুখুৰীটো চাম বুলি। এইটো হৈছে আপোনাৰ শিৱদৌলৰ শিৱসাগৰ পুখুৰী। পুখুৰীটোত ইমানেই ডাঙৰ মাছ আছে আজি, কাৰণ হাতত একো বিস্কুট নানিলোঁ কাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ। পিছত এতিয়া হাতত বিস্কুটটো আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি বৰ্তমান ফাইনেলি ৰ'দ ওলাই আহিলে, তাকে ঘৰলৈ উভতি যাবলৈ গৈ আছোঁ। এয়া বৰ্তমান মোৰ বন্ধুটোৱে ড্ৰাইভ কৰি গৈ আছে বাইক। এইখনে হৈছে আমাৰ শিৱসাগৰ। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইমানেই। টাটা, বাই বাই, জয় আই অসম।